সকলোলৈকে নমস্কাৰ জনালোঁ। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা ছোৱালীজনীয়ে ককাকৰ লগতে অলপ সময় যিটি খেলি থাকে। তাৰপিছতে আজি বতৰটো খুব ডাৱৰীয়া, সেয়ে দিনত বেছি ভিডিঅ' কৰা নহ'লেই, একেবাৰে ৰাতিৰ ভিডিঅ'হে আপোনালোকক দিয়া হৈছে। এয়া অকণমান ব্ৰইলাৰ আনিছিলে, তাকে অকণমান ড্ৰাইকৈ ভাজি ল'লোঁ। তাৰপিছতে ভাগিনজনী যে আছিলে, তাই এইবিলাক সৰু ল'ৰা ছোৱালীয়ে কাম কৰি ভাল পায় যে, তাই আলু, অমিতা, পিঁয়াজ, তাৰ আকৌ এয়া আদা নহৰু খুন্দিবলৈ লাগে, সেইবিলাক চব মায়ে যোগাৰ কৰি দিছে আৰু তাই এইবিলাক কাম কৰি আছে সৰু সৰুকৈ। তাই পিছে পাৰিছে দেই। তাৰপিছতে এয়া মা আৰু গুণগুণে কিবা কিবি কৰি আছিলে, তাইক ইটো সিটো কাম কৰিবলৈ ভাল পায় যে, মায়ে তাইৰ লগত খেলি থাকে তেনেকেই আৰু। তাই খুব মনোযোগ দি কাম এটা কৰি আছে, সেয়ে মোৰ হাঁহি উঠিছে। তাই যে মই ভিডিঅ'টো বনাবলৈ লৈছোঁ সেইটোও গম নাপায়। মায়ে আকৌ এতিয়াহে দেখি হাঁহি উঠিছে। তাই ঘৰত অকলেই থাকে, সেয়ে আমাৰ ইয়ালৈ আহিলে ফূৰ্তি অকণমান বেছি কৰা যেন লাগে, আমাৰ অনুভৱ হয়। সেইটো তুমি জানা হয় নাই? কেঁচি সূতা কটাটো। তাৰ অলপ সময়ৰ পিছতে আমি হাঁহ মাংস খাম বুলি ভাবিলোঁ, যিহেতু আজি বতৰটো অলপ ডাৱৰীয়া। সেই হাঁহ মাংসখিনি আহি পোৱা অলপ দেৰি হ'বৰ কাৰণে মই মছলা বেলেগকৈ অলপ গৰম পানী দি গুলি থৈছিলোঁ, যিহেতু মেৰিনেট কৰিবলৈ সময় নাথাকে দেৰিকৈ আনিলে। তাৰপিছতে মই খৰধৰকৈ বনোৱা আৰম্ভ কৰিলোঁ, আৰু তেতিয়া ৰাতি প্ৰায় অলপ সময় বেছি হৈছিলে। আমি ভাত যিহেতু সোনকালে খাওঁ বুলি আগৰ ভিডিঅ'সমূহতো আপোনালোকক কৈছোঁৱেই। সেয়ে আৰু চিম্পুলকৈ মাংসখিনিত তেল ওলোৱাৰ পিছতে আলু দিলোঁ। তাৰ অলপ সময়ৰ পিছতে আকৌ আলুখিনি অলপ সিজিবলৈ দি, অমিতা আছিলে দেই, কোমোৰা নাছিলে। হাঁহৰ লগত পিছে কোমোৰা খোৱা হয়, আমি অমিতা আছিলে ঘৰৰ কাষৰে নবৌ এজনী ঘৰৰ, তাৰে অমিতা দিলোঁ। তেনেকৈয়ে চিম্পুলকৈ আৰু হাঁহ খাম নিচিনা লাগিলে যে, সেয়ে হাঁহ খোৱা হ'ল বতৰ ডাৱৰীয়া বুলি। এয়া আকৌ আমাৰ ছোৱালীজনী মা আৰু গুণগুণে যিটি কাম কৰি থকা মানে কথা আৰু আপোনালোকে শুনি আছে যে পিছফালে, সিহঁতি মানে বায়েক ভনীয়েক দুইজনীয়ে কাজিয়া লাগিছে হপায়। মায়ে গুণগুণক তই যাবিগৈ বুলি কৈছে, তেতিয়া মানে তাই নমৰা বা কাজিয়া নলগা হৈ যায় আমাৰ ছোৱালীজনী। এয়া একেবাৰে আপোনালোকক ৰাতিৰ ভাত সাজ দেখুৱাইছোঁ। ব্ৰইলাৰ অকণমান লৈছোঁ, তাৰপিছতে জলফাই আচাৰ আছিলে আৰু মাংস। আপোনালোকে বাৰু মাংস থাকিলে দাইল ভাজি স্কিপ কৰেনে? তাৰপিছতে এয়া বাহঁত দুদিন থাকিলে, তাৰপিছতে গুণগুণহঁত যাবলৈ ওলালে, গুণগুণ বা আৰু ভিনদেউ। তাৰপিছতে সিহঁতি যোৱাৰ আগতে আকৌ আমাৰ ছোৱালীজনীয়ে বাই বাইটো কেনেকৈ দিম তাকে ভাবি থাকে। যোৱাটো চাম বুলি কয়, যোৱাগেটো তাই শুম বুলি সময় হ'লেও মানে নুশুৱে আৰু, সিহঁতি যোৱালৈ ৰৈ থাকে। এয়া সিহঁত দুজনী যোৱাৰ আগৰ কিছুমান কথা। আমি যাওঁ দেই, বাই। গুণগুণহঁতৰ ঘৰ আমাৰ ঘৰৰ একেবাৰে ওচৰতে বুলি ক'লেও বেয়া নহ'ব, সেয়ে তেহেঁতি যেনেকৈ থাকে তেনেকৈয়ে যাবগৈ পাৰে। আগলৈ ব'লা, আগলৈ ব'লা আকৌ। সেই জপনাৰ পৰাহে বায়ে ক'ব লাগে, সেই জপনাখনৰ পৰাহে বায়ে বুলি কৈ দিবকৈ লাগে। আজি আমাৰ ছোৱালীজনীৰ বাৰ্থডেৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।